प्रमोद बड़ो जिंदाबाद प्रमोद बड़ो जिंदाबाद শ্রী সমষ্টি অন্তর্গত শিবপুর প্ৰাইমাৰী অন্তৰ্গত ইয়াত আজি জইনিং কাৰ্যসূচী আছিলে ইপিপিএল দলৰ ইয়াৰে আচলতে যিখিনি আমাৰ সংখ্যালঘু ৰাইজ এই সংখ্যালঘু ৰাইজখিনি বিগত 17 বছৰ কাৰ্যকাল হাগ্ৰামা মহিলাৰী দলৰ লগত আছিলে এইবেলি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বিটিআৰৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া লগতে জিলা কমিটি ইপিপিএলৰ উদ্যোগত যি ডেভেলপমেণ্টৰ কাম কাজ দেখা পাইছে মাটিবাৰী সমস্যাৰ কথা কওক বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত বেছ কৰি তেখেতসকলে ইপিপিএল দলৰ প্ৰতি আকৃষ্ট হৈ ইপিপিএল দলৰ নীতি আদৰ্শ ডেভেলপমেণ্ট ছেক্টৰ মাটিবাৰী সমস্যা বিভিন্ন ধৰণৰ ইছ্যু লৈ পেলাই আজি এই ভূতনিডবা গাঁৱৰ গোটেইখিনি ৰাইজে একত্ৰিতভাৱে শতাধিক ৰাইজে ইপিপিএল দলত যোগদান কৰিছে তেখেতসকলে এটা কথা স্পষ্টভাৱে জানিবলৈ দিছে ইপিপিএল দলৰ প্ৰতি বিশ্বাস আৰু আস্থা ন্যস্ত কৰি দলত যোগদান কৰিছে তো মই ভাবোঁ সমষ্টিৰ ইনচাৰ্জ হিচাপে কালি তাৰিখত কি হ'ব নাজানো কিন্তু এটা কথা ঠিক যে বিটিচিৰ ভিতৰত ধনচিৰি সমষ্টি যদিও আমাৰ শাসনত নাছিলে বিপিএফ দলৰ ইয়াত যিহেতু প্ৰতিনিধি আছে ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া নিৰ্বাচনৰ পিছ মুহূৰ্তৰ পৰা আজিলৈকে না সদনত এই সমষ্টিৰ হৈ দুটা কথা ক'ব পাৰিছে না সদনত মানে এই ধনচিৰি সমষ্টিৰ যি জাতি জনগোষ্ঠী আছে জাতি জনগোষ্ঠীৰ যিবিলাক মূল ইছ্যু এই ইছ্যুবিলাকৰ ওপৰত বিটিচি সদনত প্ৰত্যক্ষভাৱে তেখেতে কোনো ধৰণৰ মানে কথা কোৱা আমাৰ পৰিলক্ষিত হোৱা নাই যাৰ বাবে সমষ্টিবাসীয়ে তেওঁক বিদায় দিবলৈ সাজু হৈছে আৰু আপোনালোকে এটা কথা স্পষ্টভাৱে জানি থওক যে অনাগত 2025 চনত যিটো বিটিচি পৰিষদীয় নিৰ্বাচন হ'ব এই নিৰ্বাচনত ফ্ৰেছ মুছাহাৰীক ইয়াৰ পৰা বিদায় দিব আৰু এটা কথা ঠিক যে বিটিচিত যি ভূমিকম্প আহিলে বিটিচিত বিপিএফ দলে যে শাসনৰ গাদীত আহিব নোৱাৰে এইটো 100% সত্য নাঙলত আছিলে আগতে নাঙল আছিলে এতিয়া ট্ৰেক্টৰত জইন কৰিলে ট্ৰেক্টৰত জইন হৈছোঁ ইউপিপিএলত যোগদান কৰিছে হয় না হয় আগতে কোন দলত আছিলে আর কি ভাল বা কি কারণে যোগদান করলে 17 বছর বিপিএল করছি আমরা 17 বছর বিপিএল করাতে আঙ্গুর কোনো কিছু আহে নাই আর কি কোনো ফায়দা পাইনি রাস্তাঘাট কোনো কিছু আমরা পাইনি ওইটার উপরে আমরা মনে আক্ষেপ করে আর কি আমরা ইপিপিএল দলে আমরা জয়েন হইলাম मोनसे समष्टिनि सिङाव गोबां इउपिपिएल अर्थात प्रमोद बर' देरनि सरकारखौ मोजां मोननानै गोबां बिदि जइन जागासिनो दङ दिनैबो फैयै शिबपुरनि भुतनिडबा होननाय गामियाव गोबां जोंनि माइनरिटि सुबुंफोरा इउपिपिएलखौ मोजां मोननानै जइन जादों आरो जों बेखौनो फोरमायदों जे बिसिङाव जों नायनानै मोनबाय गोबां 17 बोसोर समाव पिपिएफनि समाव लामा मोनसे खोजायाखै बिथांमोना आरो बिथांमोननि जितु लामा हान्थामेलाफोर बे मोजां नङा दा बेखौ बिथांमोना अनुभब खालामदों जे बे पिपिएफ सरकाराव जों थाना मोजां मोना नाथाय दिनै जों बिथांमोना उपदेश खालामबाय जे इउपिपिएल सरकाराव फैनानै जाहाथे बे लामाफोरा मोजां खोजानाय जाथों बेखौ बिथांमोना बिसास खालामदों आरो जोंबो मोनसे आखा खालामदों बिथांमोननि गेजेराव जे बे लामाफोरखौ जों खोना होगोन फैयै बे समाव जों इउपिपिएल सरकारा मोजां मोनसे गभर्नमेन्ट सलायलांबाय थानो हागोन आरो बिथांमोननि गासै जितु हान्थामेलानि राहा गामियारि लामाफोर बेखौ एटलिस्ट जोङो सेन्ट ग्रेभेलनि लामाबाबो बानायना होनायनि जों मोनसे प्रतिश्रुति होदों ओंखायनो बिथांमोना जोंखौ मोजां मोननानै बिथांमोना दिनैनि गेजेराव एटलिस्ट 50निफ्राय गोजौआव दिनै जइन जाबाय आरो बेनो प्रमोद बर' सरकारनि मोनसे सरकारखौ बिथांमोना बिसासाव लाखिदों आरो बे बिसासखौ लाखिनानै बिथांमोना दिनै जोंनो लोगोसे जइन जाबाय आरो फैबाय थानाय समाव इउपिपिएलनो भट होनो थाखाय बिथांमोना जानजि खाफ्रानानै थाबाय